নমস্কাৰ মই আজি আহিছো আপোনালোকৰ ওচৰলৈ লৈ পেলাই গ্যাসৰ বিষয়ে অলপ কথা পাতিম। আজিকালি ঘৰে ঘৰে প্ৰায় দেখা যায় গ্যাস বা এসিডিটিৰ প্ৰবলেম। তো তাৰ কাৰণে ভাবিছো আজি অলপ তাৰ বিষয়ে কথা পাতিম আৰু দুটা আসন আছে সেই দুটাও দেখুৱাই দিম, তেতিয়া আপোনালোকে বহুতখিনি গ্যাসৰ পৰা ৰিলিফ পাব। তো এতিয়া মই প্ৰথমে কথাখিনি পাতি লওঁ। আমাৰ গ্যাসৰ প্ৰবলেম কিয় হয়? কিছুমান আমাৰ খোৱা বোৱাৰ মানে সংগতি ৰাখি পেলাই গ্যাসৰ প্ৰবলেমটো হোৱা দেখা যায়। প্ৰথমে আমি ৰাতিপুৱা উঠি পেলাই পানী খাব লাগে। আপোনালোকে ৰাতিপুৱা উঠিয়ে চাহ নাখাব, চাহ খাব অলপ লাহে লাহে খাব। আচলতে চাহটো ইমান ভাল বস্তু নহয়ে, তথাপি যেহেতুকে আমি এৰিব নোৱাৰো তো চাহটো অলপ লাহে লাহে খাব। প্ৰথমে ৰাতিপুৱা শুই উঠিয়ে 1 গিলাচ বা 2 গিলাচ পানী খাব আৰু সেই পানীটো কুহুমীয়া পানীও খাব পাৰে নাইবা নৰ্মেল পানীও খাব পাৰে। মাত্ৰ ফ্ৰিজৰ পানী নাখাব। যিমান গৰম হলেও ফ্ৰিজৰ পানী নাখাবলৈ চেষ্টা কৰিব। ৰাতিপুৱা উঠিয়ে পানী খাই ললে তাৰপিছত আপুনি ফ্ৰেছ হল, ফ্ৰেছ হৈ আপুনি কিবা যদি যোগ প্ৰাণায়াম কৰে, আসন কৰে, সেইখিনি কৰি ল'ব। কৰাৰ পিছত ব্ৰেকফাষ্ট খালে। আমি খানা খাই উঠিয়ে যিয়ে খাওক আপুনি খোৱাৰ লগে লগে পানী খাব নালাগে। যদি নোৱাৰে তেতিয়া 1 ঘোট বা 2 ঘোট পানী খাব, মাত্ৰ বেছিকে নাখাব। তাৰপিছত দুপৰীয়া আহাৰ খোৱাৰ 1 ঘণ্টামান আগতে পানী 1 গিলাচ খাই লওক। আৰু যেতিয়া খানা খাব আপুনি ভাত খাই বা যিয়ে খাই, খাওঁতে কিছুমান মানুহ আছে অকমান ভাত খাই তাৰপিছত আকৌ পানী খায়, মানে ভাত যিমান খাব পানীও সিমানে খাব। সেইটোৰ কাৰণে আমাৰ দুটা প্ৰবলেম হয়। এটা হয় তেতিয়া আপুনি যিখিনি খানা খাব লাগে সেইখিনি খাব নোৱাৰে যদি বাৰে বাৰে পানী খাই থাকে তেতিয়া। আৰু 2 নম্বৰ কথা, আমাৰ খানাটোৰ মানে লগত যদি পানী একেলগে যায় তেতিয়াহলে সেইখিনি হজম কৰিবলৈ বেছি সময় লাগে। সেইকাৰণে ভাত খোৱাৰ লগে লগে পানীটো বেছি নাখাব। যিবিলাকে একেবাৰে নোৱাৰে তেখেতসকলে 1 ঘোট বা 2 ঘোট পানী খাব, তাৰপিছত খানা খাব। আপুনি যিয়ে খানাটো খালে, ভাত খালে, ৰুটি খালে, যিয়ে হওক, সেইকাৰণে মই ভাত বুলি কোৱা নাই, খানা বুলি কৈছো। মানে লাঞ্চটো খোৱাৰ 1 ঘণ্টা পিছত পানী খাব, সেইটো নিয়ম পানী খোৱাৰ। তাৰপিছত পানী খালে তাৰপিছত ইভিনিং আমি চাহৰ লগত যিটো খাই সেইটো চাহৰ লগত সামান্য কিবা এটা বস্তু খাব। যদি চাহ খায় তেতিয়াহলে জাংক ফুডবোৰ নাখাবই পাৰিলে। যদি আপুনি পাৰে তেতিয়াহলে জাংক ফুডবোৰ বাদ দি দিব। মানে আজিকালি মানে পিজ্জা, চেণ্ডউইচ, আপোনাৰ মেগী, এই নানান ধৰণৰ বস্তুবোৰ ওলাইছে যিবিলাক খুব সহজতে পোৱা হয় বা পাব পাৰি। সেইকাৰণে সেইবোৰ টেষ্টিও হয় খাবলে, সেইবোৰ বেছিকে খোৱা হয়, তাৰ ফলতো গেছৰ প্ৰবলেম হয়। তো চাহৰ লগত সামান্য কিবা এটা খাব। তাৰপিছত ৰাতিৰ খানাটো আকৌ অলপ সোনকালে খাবৰ কাৰণে চেষ্টা কৰিব। যদি ৰাতি 8ৰ পৰা 9 বজাৰ ভিতৰত আপুনি খানা খাব পাৰে তেতিয়া খানাটো খোৱাৰ 1 ঘণ্টা পিছত আকৌ পানী খাব। তেনেকুৱাকে আমি দিনটোত 3 বা 4 লিটাৰ পানী খাব লাগে সুস্থ মানুহ এজনে। তেনেকুৱাকে পানী খাব। অলপ সেউজীয়া শাক পাচলি খাবৰ কাৰণে বেছি চেষ্টা কৰিব। আপুনি তেল মছলা, যদি গেছৰ প্ৰবলেম থাকে তেতিয়াহলে তেল মছলাটো অলপ কমাই খাব। শুকান জলকীয়াটো কমকে খাব, নাখালে ভাল। আৰু যিটো আমাৰ জলকীয়াৰ গুৰি থাকে সেইটো কমকে ব্যৱহাৰ কৰিব। আপুনি যদি জ্বলা খায় তেন্তে সেউজীয়া আমাৰ যিটো কেঁচা জলকীয়াটো, সেই কেঁচা জলকীয়া খাব। শুকান জলকীয়া আৰু জলকীয়াৰ গুৰিটো নাখাবলৈ চেষ্টা কৰিব। তো মই আজি বেলেগ খানাৰ কথা ক'ব নাযাওঁ। এই পানী কেনেকে খাব তাৰ লগত আমাৰ গেছৰ মানে
বহুত সম্পৰ্ক আছে। আৰু পানী খাব কেনেকে, বহি খাব পানী। পানী থিয় হৈ পেলাই খাব নালাগে, পানী বহি খাব। থিয় হৈ খালে বহুত প্ৰব্লেম হৈ যায়, অকল মানে গেছে নহয়, বিষ বিলাক বেছি হৈ যায়। যদি কিছুমানৰ বিষ আছে তেতিয়াহ'লে পানী যদি থিয় হৈ খায় তেতিয়াহ'লে বিষ বিলাকো বাঢ়ি যায়, গেছৰ প্ৰব্লেমো বেছি হয়। পানী সদায় বহি খাব আৰু পানী লাহে লাহে খাব। যেনেকে আমি চাহ খাওঁ তেনেকুৱাকে পানীও লাহে লাহে খাব লাগে। একদম ঘট 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 কৰি পেলাই পানী খাব নালাগে। কিন্তু বহুতকে দেখা যায় যেতিয়া খুব গৰম লাগিছে নাইবা ক'বাৰ পৰা আমি আহিছো তেতিয়া কি হয়, একেবাৰে গিলাচত পানী বাকিবৰো সময় নাথাকে, তেতিয়া পানী বটলৰ পৰা লৈ পেলাই ভক ভক কৰি পেলাই খাই দিয়ে। সেইটো গেছৰ কাৰণে বহুত বেয়া, গেছ আৰু বিষৰ কাৰণেও বেয়া। তো আজি মই কৈ আছো গেছৰ কথা। পানীটো বাকি পেলাই যদি ঘৰত আছে আপুনি, যদি সম্ভৱ হয় তেতিয়াহ'লে আপুনি গিলাচত পানীটো বাকি পেলাই খাওক আৰু লাহে লাহে কৰি খাওক। তেনেবোৰ যেতিয়া আমি নিয়ম নীতি অলপ মানি চলিম তেতিয়া গেছৰ প্ৰব্লেমটো বহুত কম হ'ব। যেনেকে ক'লো তেল মছলা অলপ কমকে খাব, সেউজীয়া শাক পাচলি বেছি খাব, ফল মূল যি পায় সেইখিনিয়ে খাব। এনেকুৱা নহয় যে মই বহুত দামী কিবা ফল খাব লাগিব, সেইটো কথা নাই। আপুনি যিখিনি ওচৰতে পায় আপোনাৰ খাদ্যানুসাৰে তেনেকুৱাবোৰ খাওক। আৰু অনবৰতে খাই নাথাকিব। কিছুমান আছে অনবৰত খাইয়ে থাকে, দিনটো কিবা কিবি খাইয়ে থাকে। তো সেই অনবৰত খাই থাকিব নালাগে, কিয়নো আমি যদি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলো তাৰ পিছত সেইখিনি হজম হবৰ কাৰণে আমাক অলপ সময় লাগে। সেইখিনি হজম নহওঁতে আকৌ যদি আমি ওপৰতে খাই দিলো তেতিয়া আপোনাৰ কেনেকে হজম হ'ব। এতিয়া আমাৰ এচিডিটি নাইবা গেছ হলে আমাৰ প্ৰব্লেমটো কেনেকুৱা হয়, কিছুমানৰ কি হয় পেটটো ফুলি থাকে, খাবৰ মন নাযায়, ভোক নালাগে। এইবিলাক কিয় হয়, তাৰ মেইন প্ৰব্লেম হ'ল পেটটো চাফা হোৱা নাই। পেট চাফা নহলে আপোনাৰ বহুত অশান্তি লাগি থাকে। তো সেইকাৰণে খোৱা লোৱাত অলপ ধ্যান দিব। আৰু মই আজি যিখিনি পানীৰ কথা কলো সেই পানীখিনি সেই নিয়ম মতে খাওকচোন। এতিয়াৰ পৰা অন্তত মানে যিজনে অনবৰত ঘকাই পানী খাই আছে, বটলৰ পৰা পানী খাই আছে, ফ্ৰিজৰ পানী খাই আছে, তেখেতসকলে অন্তত আজিৰ পৰা এমাহ চাওক, এদিনতে কিন্তু এইটোত ৰিজাল্ট নাপাব। আপুনি এটা টেবলেট খাইছে, তাৰ ফলটো লগে লগে পায়, আকৌ হয়। কিন্তু আমাৰ যোগ প্ৰাণায়াম বা আসনৰ পৰা আপুনি লাহে লাহে ফল পাব। আজিৰ পৰা আপুনি একমাহ আপুনি চাওক কন্টিনিউ কৰি পেলাই, মানে পানীটো লাহে লাহে খাওক, বহি পেলাই খাওক, খানা খোৱাৰ লগে লগে নাখাব, 1 ঘন্টা পিছত খাওক। 3 বা 4 লিটাৰ দিনটোত পানী খাবৰ কাৰণে চেষ্টা কৰক। এইখিনি হ'ল নৰ্মেল মানুহৰ কাৰণে কৈছো মই। আৰু যিবিলাকৰ বেছি প্ৰব্লেম আছে সেইবিলাকে ডক্তৰৰ ওচৰত নিশ্চয় যাব, তেখেতসকলৰ পৰা পৰামৰ্শ ল'ব আৰু দৰৱ পাতি খাব। মই যোগ টিচাৰ হয়, মই যিখিনি শিকিছিলো সেইখিনি আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰিছো। এতিয়া কওঁ, আমি ৰাতিপুৱা, মই এইটো আগৰ এটা ভিডিঅ'ত মই কৈছো, ভৰিৰ বিষৰ কাৰণে মই কিছুমান এক্সাৰচাইজ দেখুৱাই দিছিলো। তেতিয়া মই কৈ দিছিলো যে আমি এইটো ভৰিখনৰ আঁঠুৰ তলৰ খিনি, এইটো চাইড নহয়, এইফালে, এইটো কয় কলা ফুল বুলি, কলা ফুল, বেক চাইডটো। এইখিনি ৰাতিপুৱা 5 মিনিট এনেকে দবাই দিবচোন, এনেকুৱাকে 5 মিনিট দবাব। তললৈ নিলে আকৌ ওপৰত আনিলে, আৰু খুব আৰাম লাগে। এইটো আপুনি এনেই বহিও কৰিব পাৰে, কিন্তু খোৱাৰ একদম লগে লগে নকৰিব। যদি খোৱাৰ পিছত কৰে তেতিয়া অন্তত 2 ঘন্টা পিছত কৰিব। ৰাতিপুৱাই কৰি চাব, যাৰ বহুত গেছৰ প্ৰব্লেম আছে ৰাতিপুৱাই কৰি চাওক, আপুনি ৰিজাল্ট পাবই। এইটো 5 মিনিট এনেকুৱাকে দবাই দিব, কলা ফুলটো এইটো। তো এইখন ভৰিৰ 5 মিনিট আৰু এইটো ভৰিৰ 5 মিনিট, ৰাতিপুৱা 10 মিনিট হ'ল
আৰু গধূলি এবাৰ কৰিব 10 মিনিট। এইটো এটা কৰিব। তাৰ পিছত আহিছো আমি যেতিয়া খানা খালো, ভাত খালো বা ৰুটি খালো, যে আহাৰ খালো, মানে আহাৰ খোৱাৰ পিছত আমি বহিব লাগে বজ্ৰাসনত। এনেকুৱাকে বজ্ৰাসনত বহিব, আঁঠু দুটা এনেকুৱা লগ কৰি পেলাই আৰু গৰুৱাত বহিব লাগে পিছফালে এনেকে। এইটো যে গৰুৱাৰ ওপৰত বহিব লাগে, এইটো বজ্ৰাসন বুলি কয়। এনেকুৱাকে এই বজ্ৰাসনত আপুনি হাত দুখন আঁঠুৰ ওপৰত থব আৰু ৰাজহাড়টো চিধা কৰি পেলাই এনেকুৱাকে আপুনি 5 মিনিট, 10 মিনিট বা 15 মিনিট বহক। তেতিয়া আমি যি খাদ্য খালো সেইখিনি খুব ধুনীয়াকে হজম হৈ যায়। হজম হোৱাত বহুত সহায় কৰে। তো এনেকুৱাকে বহক। যাৰ একেবাৰে সময় নাই 5 মিনিট বহক। 5 মিনিট আপুনি খোৱাৰ পিছত এনেও বহিব, নাইবা আৰাম কৰিব, কিবা কৰিবই। এইটো আপুনি যেতিয়া খানা খাইছে, দুপৰীয়া আপুনি লাঞ্চ কৰিলে, তাৰপিছত এইটো এনেকে বহক। আৰু ৰাতি খানা খোৱাৰ পিছত তেতিয়াও আপুনি 5 মিনিট, 10 মিনিট, 15 মিনিট এনেকে বহিব। এইটো আসনত বহিলে আমাৰ যিটো কলা ফুলটো মই দবাই দিব কৈছিলো ৰাতিপুৱা, এতিয়া কিন্তু খানা খোৱাৰ পিছত এইটো একুপ্ৰেচাৰটো নকৰিব। এইটো নিজে নিজে একুপ্ৰেচাৰ হ'ব। এনেকে বহিলে হ'ল। খালি এনেকে বহিব। বহিলে আপোনাৰ যিখিনি আমি খাদ্য খালো সেইখিনি বহুত ধুনীয়াকে হজম হৈ যায়। তাৰপিছত আমি যেতিয়া দাইলত তেল দিওঁ, তাত 5 ফোৰণ দিব। 5 ফোৰণ। শুকান জলকীয়া নিদিলেও হ'ব। শুকান জলকীয়া খালে গেছটো বাঢ়ে, কিন্তু 5 ফোৰণ দিবচোন। 5 ফোৰণত আমাৰ যিকেইটা বস্তু থাকে সেইকেইটা খুব ভাল গেছৰ কাৰণে, বহুত লাভ পায় সেইটো খালে। কিন্তু অলপ সৰু ল'ৰা ছোৱালী বিলাকে বেয়া পায় খাব, অকমান তিতা তিতা এটা দুটা আছে কিবা, সেইটোৰ কাৰণে। কিন্তু 5 ফোৰণটো বহুত ভাল। তাৰপিছত ভাত খোৱাৰ পিছত আপুনি আনা টানা ল'ব পাৰে, সেইটো খালেও হজম হয়। নাইবা আজৱাইন এটা পায়, আজৱাইনটো এনেও পায়। তাৰপিছত আপুনি ঘৰত আনি অকমান নিমখ দি পেলাই যদি অকমান লৰাই মানে ভাজি দিয়ে, সেইটো এটা বটলত থৈ পেলাই সেইটোও খাব পাৰে। আৰু নহলে সেইটো ৰেডিমেডো পায়, সেইটোও খাব পাৰে। সেইটোও হজম হোৱা বহুত সহায় কৰে। তো তাৰপিছত আৰু এটা আসন এটা আছে, সেইটোও মই দেখুৱাই দিওঁ। বহুত ভাল হজম কৰাৰ কাৰণে এইটো বজ্ৰাসন। আৰু এটা আছে পৱন মুক্তাসন, সেইটো দেখুৱাই দিওঁ। পাৰিব, সকলোৱে কৰিব পাৰে, ইমান টান নহয়। কিন্তু কোনে কোনে নকৰিব এইটো মই কৈ দিছো। এইটো চিধা হৈ পেলাই এনেকুৱা শুই ল'ব লাগিব। আপুনি চিধা হৈ পেলাই শুই লওক এনেকে প্ৰথমে। আৰু নকৰিব কোনে কোনে, এইটো মই কৈ লৈছো প্ৰথমে। যিবিলাকৰ কঁকালৰ বিষ আছে আৰু অপাৰেচন হৈছে, পেটৰ যদি কিবা অপাৰেচন হৈছে, আৰু যদি আঁঠুৰ সাংঘাতিক বিষ আছে, নি কেপ মাৰি থাকে, তেতিয়া তেখেতসকলে এইটো নকৰিব। আৰু যিখিনি আমাৰ নৰ্মেল মানুহ, খালি গেছৰ প্ৰব্লেম, বাকী একো নাই, তো তেতিয়া তেখেতসকলে এইটো কৰক। এইটো কৰিলে আপোনাৰ গেছ নিজে নিজে বাহিৰ হৈ যাব, বহুত আৰাম পাব। এতিয়া কেনেকে কৰিব এইটো দেখুৱাই দিছো অলপ। খুব জোৰ জবৰদস্তি কৰি একো আসন নকৰিব। খুব জোৰ কৰি পেলাই, জোচ উঠি পেলাই তেনেকে নকৰিব। আসন সদায় লাহে লাহে কৰিব লাগে, মই এইটো কথা সদায় কওঁ। তো প্ৰথমে এখন ভৰি আপুনি দাঙি দিলে ওপৰত, তাৰপিছত লাহেকে বেকা কৰি ললে এনেকুৱা, লৈ পেলাই হাত দুখন লগ কৰি ইয়াত ধৰিব। আৰু এইখন ভৰি চিধাই থাকিব এনেকুৱা। এইখন কৰিলে তাৰপিছত আঁঠুটো নিজৰ পিনে আনিব এনেকে, আৰু মূৰটো অকমান এনেকুৱা দাঙি দিব। অলপ দেৰি থাকিব এনেকুৱাকে, এৰি দিব। এইখন ভৰি চিধা কৰিলে এতিয়া এইফালৰ ভৰিখন, এইখনো এনেকুৱাকে আনিলে বেকা কৰি। আৰু যেতিয়া ভৰিখন
আঁঠুটো যেতিয়া নিজৰ পিনে আনিব তেতিয়া আমি চাৰ্ফটো লৈ ল'ম, উশাহটো লৈ ল'ম আৰু ভৰিখন যেতিয়া এৰি দিম তেতিয়া আমি এৰি দিম। এনেকুৱাকে এইটো কৰিব। এইটো কৰিব 3 বাৰ বা 5 বাৰ, বেছি কৰিব নালাগে। আকৌ এখন যেতিয়া ভৰিখন ওপৰলৈ আনিছো তেতিয়া উশাহটো লৈ লৈছো আৰু ভৰিখন যেতিয়া এৰি দিওঁ তেতিয়া আমি উশাহটো এৰি দিওঁ। চাব এইটো এনেকে কৰিব। খুব বেছি জোৰ জবৰদস্তি নকৰিব, যিখিনি পাৰে এইখিনি কৰিলে হ'ব। তাৰপিছত এইবাৰ দুইখন ভৰি একেলগে কৰিম। দুইখন ভৰি আনিলো এনেকুৱাকে, আনি পেলাই এতিয়া দুইখন ভৰি লগ কৰি দিব। এনেকুৱা দি পেলাই মূৰটো অলপ দাঙি দিব, যিখিনি পাৰে এইখিনি মুখকে অলপ দি থাকিব, তাৰপিছত এৰি দিব। এইটোও কৰিব 2 বাৰ বা 3 বাৰ কৰিব, তাতকে বেছিকে নালাগে। কিন্তু এইটো খালী পেটত কৰিব, খোৱাৰ পিছত নকৰিব, খালী পেটত কৰিব। এইকেইটা কৰিলে আপুনি গেছৰ পৰা বহুতখিনি ৰিলিফ পাব, আৰাম পাব। এইকেইটাই কৰক। যিবিলাকৰ বহুত হৈ আছে গেছৰ প্ৰব্লেম, তেখেতসকলে বহুতখিনি আৰাম পাব। আৰু খোৱা বোৱাত অলপ লক্ষ্য ৰাখিব। নিজে জানে কেনেকুৱা বস্তু খালে আপোনাৰ শৰীৰটো মানে ঠিকে থাকে, বেমাৰ আজাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে। আৰু অকল বজ্ৰাসনটো কৈছো, সেইটো হ'ল খোৱাৰ পিছত বহিব। বাকী এইটো যিটো পৱন মুক্তাসন দেখুৱাই দিলো, এইটো খালী পেটত কৰিব। আৰু যিটো একোপ্ৰেচাৰ দেখুৱাই দিছিলো, সেইটো খালী পেটত কৰিব। গেছৰ কাৰণে এইকেইটা কৰক আৰু পানী খোৱাৰ নিয়মটো মানি লওক। বাকী আপোনাৰ খাদ্য খানাটো আপুনি আপোনাৰ ভাগত নিজৰ মতে লওক। বেছি মছলাযুক্ত বস্তুবোৰ নাখাব, জাংক ফুডবোৰ নাখাব। যিমান পাৰে বাহি বস্তুবোৰ খাবলৈ এভইড কৰিব। বাহি বস্তু আজিকালি দেখা যায় যে বেছিভাগ ঘৰতে কি হয়, খানা বনোৱা মানুহ আহিলে উপায় নাথাকে। যদি দুইজনেই চাকৰি কৰে তেতিয়াতো মানুহ লাগিবই খানা বনাবলৈ। তেতিয়া কি হয়, একেলগে বনাই থৈ দিয়ে 3 ভাগ কৰি, ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ। তো ব্ৰেকফাষ্ট কৰি গুচি গ'ল, লাঞ্চ আৰু ডিনাৰটো পিছত গৰম কৰি পেলাই খায়। সেইটো কিন্তু বহুত অপকাৰ কৰে গেছৰ কাৰণে। তো পাৰিলে ফ্ৰেছ বনাই খাবৰ কাৰণে চেষ্টা কৰিব। আৰু যাৰ উপায় নাই, এইটোতো আৰু মোৰ ক'বলগীয়া একো নাই। যিখিনিয়ে পাৰে, মানে নৰ্মেল মানুহ ঘৰতে আছে নাইবা নিজে বনাই খাব পাৰে, তেনেকুৱাবোৰৰ কথা কৈছো। তো তেখেতসকলে অলপ খাদ্য খানাত ধ্যান দিয়ক। পানীটোৰ কথা কলো আৰু এইকেইটা আসন কৰক। আজি মোৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেন্ট কৰি জনাব মোক, আৰু শ্বেয়াৰ কৰি দিয়ক। সকলোৱে পাওক ভিডিঅ'টো, সকলোৱে কৰক এইবিলাক। আৰু যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো, তেন্তে এটা সাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই নেক্সট আকৌ যি ভিডিঅ' দিম সেইটো আপুনি আগতেই পাব। তেনেহলে আজিলৈ আহিছো। নমস্কাৰ।